গাইজ গুড মৰ্নিং কি খবৰ আপোনালোকৰ খবৰ নিশ্চয় ভাল আৰু মোৰ খবৰ বেছি ভালো নহয় আৰু বেছি বেয়াও নহয় কাৰণ মোৰ হৈ আছে আজি দুদিনৰ পৰা মূৰৰ বিষ মেডিচিন লৈছোঁ বাৰু তথাপিতো মানে হৈ আছে অলপ অলপ মূৰৰ বিষ খতম গমটো পাইছে আজি হ'ল লক্ষী পূজা তো অলপ জোচ আহি গৈছে লক্ষী পূজাৰ কাৰণে মোৰ মাৰ আজি জন্মদিন হয় তো মইতো মানে জন্মদিন নামানে মানে কিন্তু চেলিব্ৰেট নকৰে মায়ে ইমান এটা সেই নকৰে তো থকি দিয়া হৈছে তো এতিয়া আমি মন্দিৰলৈ যাওঁ আৰু আমাৰ ইয়াতে মন্দিৰত মানে লক্ষী পূজা ডাঙৰকৈ পতা হয় নাম মাতে এনেকৈ বহুত কিবা কিবি কৰা হয় সেইকাৰণে ভাবিলোঁ আপোনালোককো দেখাই দিওঁ কেনেকুৱা হয় বাৰু উদযাপনটো নেক্সট ভিডিঅ'টো গমেই পাইছে যে মই বনাইছিলোঁ ভাইটিৰ ভিডিঅ' কুটিৰ শিল্প বনোৱাৰ কাৰণে বস্তু বনোৱাৰ কাৰণে তাৰমানে তাক ৰাইজৰ ফালৰ পৰা সম্বৰ্ধনা জনাব তো এইকাৰণে ভাবিছোঁ ময়ো যাওঁ তো সি আৰু অলপ উৎসাহ বাঢ়িব দিয়কচোন মই গ'লে সেইকাৰণে ময়ো যাওঁ তাৰ লগতে তো ভিডিঅ'টো আপোনালোকে চাই থাকক 5 minutes later এয়া ভাইটিৰ নাম মাতিছে ভাইটি গ'ল এতিয়া ভাইটিক সম্বৰ্ধনা জনাব আৰু চাহটো খাই লওঁ বস্তা আহি গ'ল চাহ খাই লওঁ এনে লক্ষী পূজা বুলি আজি লঘোণ সেইকাৰণে চাহটো খাই লওঁ 6.5 hours later Guys, finally আমি আহি পালো মন্দিৰ আমাৰ শিৱ মন্দিৰ আৰু এটা লক্ষী পূজা পাতিব মানে মণ্ডপ বেলেগ বেলেগ তো বলক এয়া পূজাত মন্ত্ৰ মাতি আছে আমি যাওঁ আৰু ফুটা লংগ এয়া আয়োজন সকলোৰে নাম পাতি আহিব আৰু অহা নাই সেইকাৰণে ৰেডি কৰি থৈ দিছে এইফালে এতিয়া আছোঁ মই বৰ্তমান পূজাত পিছফালে নামৰ নাগাৰা পাৰ্টি ৰেডি হৈ আছে আৰু নিৰ্মালীৰ লগত আমি ৰখি আছোঁ মঙ্গল বিধান করে রাত ভয় মানে ভয় বেরি ভয় কথা ভয় চাং 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 করা সকলকে বনাই করি চাং করি লোরা সোয়ানিকে যারা আই করি বৃদ্ধি করে বৃদ্ধি করে কথা বিদ্যা করে আনা জগদম্বা আপনি বড় বাবা বলে না বাবা গজল আমি বলো ঠিক আছে বে কথা কথা আছে ওই গজলে পুরা কিছু রাই আছে আর তোমার সাথে নাই আছে হ্যাঁ ওই টাকা কাটি বলে পয়সা মানুহ আহি আছে কিছুমান চব ইয়াতে বহি আছে নাগাৰা পাৰ্টি মানুহ নাম ধৰিবই আৰু ইফালে আমি
ইফালে পুষ্পাঞ্জলিও দি আছে আমি ফুল লৈ ল'লোঁ সেৱা কৰি ল'লোঁ এতিয়া নামৰ কাৰণে ৰখি আছোঁ আৰু চাই থাকক নাম মানুহ নাগাৰা নাম জুৰু হৈ গ'ল বাপৰে বাপ ইমান কাঞ্চন তাল মাৰি ধৰছি দে বাপৰে কি নাম ধৰি আছে সিহঁতে নামতকৈ ওপৰত ইমান ধুনীয়াকৈ ডাঙৰৰ যেন ডাঙৰে কি ফূৰ্তি লাগিছে সিহঁতৰ বাপৰে বেলেগ নাম ধৰি আছে জঁপিয়া জঁপিয়া ভাগৰ চাগৰ নাই গোটেইকেইটাই আমাক বুট দিবৰ কাৰণে পাত আনিছে ৰখি আছোঁ বৰ্তমান খালী কলপাত লৈ লওঁ এতিয়ালৈ বুট দিয়া নাই ৰখি আছোঁ দিব বুট দিলে আৰু বোলে ঘৰৰ কাৰণে পলিথিঙত দিব এতিয়া জাষ্ট আমাক খাবৰ কাৰণে দিছে দুটা দুটা পাওঁ আমি তো বুট খাই লওঁ দিয়া নাই দিব আৰু ৰখি আছোঁ আমি কল 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 এবিধ কল খালে হয় হাতী সমান বল এয়া ভাত দিলে ভাত দাইল চব্জি তো ভাতকেইটা খাই লওঁ যিহেতুকে দিনটো লঘোণে আছোঁ তামাম হৈছে দে পূজা শেষ হৈ গ'ল নাম চাম চব ভাঙিলে বুট প্ৰসাদটো দিয়া হ'ল বুট আৰু কল কল বেছি আছে আৰু এতিয়া আমি গৈ আছোঁ ঘৰত মোৰ লগত ককা আছে ককা আৰু মই গৈ আছোঁ মাহঁত অহা নাই আহি পোৱা নাই গাইজ কালি ইমান ৰাতি আহি পালোঁ 1:45 মানত এটা 45 মানত আহি পালোঁ পাই কিনে মোৰ এনেকুৱা মূৰৰ বিষ আৰু তাতে অলপ নিয়ৰো পৰি আছিল তো ঠাণ্ডাও পালোঁ এনেকুৱা মূৰৰ বিষ হৈছে নহয় মোৰ গায়ে বেয়া হৈ গৈছে আহি কেনে আৰু মোৰ মই পাহৰিয়ে গ'লোঁ যে ভিডিঅ'টো এণ্ড কৰিব লগা আছে চ' ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগিছে তেনেহ'লে লাইক কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিব নাপাহৰিব তো আজিলৈ বাই বাই আৰু এটি নেক্সট ভিডিঅ'ত আপোনালোকক লগ পাম তো বাই বাই